আপোনালোকে বাৰু কোনোবাই ডাউন দিলে মনটো বেয়া কৰি লয় নেকি? নল'ব। আপোনাৰ জীৱন, আপোনাৰ এটা অধিকাৰ আছে। আপুনি নিজৰ মতে জীয়াওক। আপোনাৰ যি ভাল লাগে তাকেই কৰক। কোনোবাই আপোনাক ফাপৰি বুলি ক'ব, কোনোবাই আপোনাক বুঢ়ী বুলি ক'ব, বাদ দিয়ক। বুঢ়ীটো চবেই হ'ব, বুঢ়া চবেই হ'ব, কাৰণ বয়সটো ৰখি থকা বস্তু নহয়। আৰু মোক কোনোবাই কৈছিলে মই হেনো ফাপৰি কাৰণ মই মানে কি হ'ল, পাৰ্লাৰত গৈ এসোপামান মেকআপ নাহানো যে, আৰু গৈ চুলিখিনি ষ্ট্ৰেইট কৰি মানে এনেকৈ মানে লোকৰ গাড়ীত উঠি নুফুৰোঁ যে মই, সেইটো কাৰণে আপোনালোকক মই এটাই এডভাইচ কৰোঁ, এইবোৰ কাণসাৰ নিদিব, নিজক লৈ ব্যস্ত থাকক। আৰু বহুতৰ মোৰ দাঁতটোক লৈ ইমান প্ৰব্লেম হৈছে, কিমান শুনিম আৰু দাঁতটোক লৈ। থাকি ভাল পাইছোঁ নেকি? মোৰ যেতিয়া প্ৰয়োজন হয় মই দাঁতটো লগাই লওঁ। ভগৱানে মোক ভালেই জন্ম দিলে, এয়া জন্মগত নহয়। মোৰ ইচ্ছা যোৱা নাই, সেইটো কাৰণে নাই লগা। দাঁতৰ কাহিনী মই ক'ব নাযাওঁ, যিসকল লোকে মোক চিনি পায় জানে মোৰ দাঁতটো কি হ'ল। মোক যেনেকৈ মানুহবোৰে ডাউন দি থাকে যে, মোৰ কিন্তু তেনেকৈ কাৰোবাৰ জীৱনত মানে সোমাবলৈ মোৰ একদম সময় নাই। কোনে দামী কাপোৰ পিন্ধিছে, কোনে কাৰ লগত ঘূৰি ফুৰিছে, আপোনালোককো কৈছোঁ, মোবাইলতো আপডেট ভাৰ্চন আহিয়ে থাকে। নিউ ভাৰ্চনবিলাক ভাল হয়, আপডেট হৈ যাওক অলপ, নিজক লৈ ব্যস্ত থাকক, নিজক অকণমান ওপৰলৈ লৈ যাওক। আনক চকু ৰাখি কি কৰিব, একো লাভ নাই। আৰু এটা কথা ক'বলৈ থাকি আছোঁ, আৰু মোক কোনোবাই কৈছিলে বোলে কি তই বোলে পাঞ্চ চলাই লেবেল নেদেখাবি। তেখেতক কৈছোঁ মই, পাঞ্চখনো গাড়ীয়ে হয়, সেইখনো EMI দিব লাগে। আৰু যদিও কেছ পইচাও দি কিনিব লাগে, পইচাই দিব লাগে, কাগজ দিলে নহয়। আৰু সেই পাঞ্চখনক নহয় ছাৰ্ভিচিং দি মেইনটেইন কৰাটো বহুত ডাঙৰ কথা। আৰু সেইখন আকৌ মুতি দিলেও নচলে, তেলেই বিচাৰে। আজিকালি তেলৰ যি দাম, স্কুটি গাড়ী মেইনটেইন কৰাটো যিসকল লোকে মেইনটেইন কৰে তেওঁলোকেহে জানে। সেইকাৰণে অকণমান নিজক লৈ ব্যস্ত থাকক। বেলেগৰ চিন্তা কৰা বাদ দিয়ক, একো লাভ নহয়, এনেই সময় নষ্ট, মগজ নষ্ট। মোৰ নিচিনা বিন্দাছ থাককচোন। মই কাৰো কথা ভাবিবলৈ মোৰ সময় নাই ভাই, মই নিজক লৈ ব্যস্ত। মই নিজে কি কৰিম আৰু কেনেকৈ আগবাঢ়িম সেইটোৱে মই ভাবোঁ।